আমাৰ কোকৰাঝাৰ সায়েন্স কলেজত এটা একাডেমিক বিল্ডিং এটা নিৰ্মাণ কৰা হৈছে। ইয়াত মুকলি কৰিবলৈ মই আজি আহিছিলোঁ। আমাৰ প্ৰিন্সিপাল আৰু আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষই আমন্ত্ৰণ জনোৱা হিচাপে খুব সুন্দৰ হৈছে। বিজ্ঞানৰ কাৰণে তাত লেব, ক্লাছৰুম, ডেমনষ্ট্ৰেশ্যনৰ কাৰণে ৰুম আৰু ফেকাল্টিজ কাৰণে খুব ধুনীয়াকৈ বনোৱা হৈছে। ভাল লাগিছে। কোকৰাঝাৰত এখন সায়েন্স কলেজ থকাটোৱে আমাৰ কাৰণে খুব মানে বেনিফিচিয়েল বুলি ক'ব বিচাৰোঁ। মই বহুত লাভ হৈছে আৰু যোৱা কেইবাবছৰ ধৰি এইখন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ওলাই গৈ নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে। আজিৰ সময়টো খুব মানে ইম্পৰ্টেণ্ট আহিছে, কাৰণ এতিয়া দুনিয়াখন খুব ৰেপিড চেঞ্জ হৈছে। তো সেইখিনি সময়ত আমাৰ ইনষ্টিটিউশ্যনবিলাকক আমি এটা যি গ্ল'বেল আইডিয়াছ, ইউনিভাৰ্চেল আইডিয়াছ লগত যাব লাগিব। সেইকাৰণে ইনষ্টিটিউশ্যনবিলাকক আৰু যিমান পাৰে আমি আপগ্ৰেড কৰাৰ কাৰণে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ একাডেমিক্স চব কোৱালিটি ইম্প্ৰুভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে তেখেতসকলৰ আৰু 2 কোটি টকাৰ প্ৰয়োজন আছে বুলি কৈছে। চ' কামিং যিটো ছেশ্যন আমাৰ 25-26ত 2 কোটি টকাটো দিয়া হ'ব, যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিব পাৰে। আৰু মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু গোটেই টীমৰ লগত আলোচনা কৰিম বুলি কৈছোঁ, কাৰণ আমি সেইটো বেষ্ট ইউটিলাইজ কৰিব লাগিব। আমাৰ ৱেষ্টাৰ্ণ আছামত যিখিনি আমাৰ ডিষ্ট্ৰিক্টছ আছে, ইয়াত ছায়েন্স ইনষ্টিটিউশ্যন বহুত কম। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যদিও বহুত ইচ্ছা থাকে, বিজ্ঞানত পঢ়িবলৈ খুব সুযোগ নাপায়। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাহে লাহেকৈ মডেল কলেজ নিৰ্মাণ কৰাৰ লগে লগে বহুতখিনি স্ক'প আহিছে। তথাপিতো আমাৰ BTC এৰিয়াত কমচে কম আৰু 4-5খন ছায়েন্স কলেজ লাগে, তেতিয়াহে আমাৰ ছায়েন্সত পঢ়া ল'ৰা ছোৱালীখিনি ভাল এটা স্ক'প পাব বা অপৰচুনিটিটো পাব। তো সেইকাৰণে অনাগত দিনত আমি এই কথাটো চিন্তা কৰিম। মই এই কামখিনি খুব সুন্দৰকৈ কৰাৰ কাৰণে মই কলেজ কৰ্তৃপক্ষ আৰু প্ৰিন্সিপাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।